হাই বন্ধুসকল, আসসালামু আলাইকুম। সকলোকে নমস্কাৰ। আজি আপোনালোকক এটা কথা ক'ব ওলাইছোঁ। কথাটো এনেকুৱা, আপুনি যেতিয়া কিবা এটা কাম কৰিব ওলাব, তেতিয়া সেই কামটোত দুই ৰকমৰ মানুহ পাব। এক ৰকমৰ মানুহ হৈছে যিজন মানুহে সেই কামটোত জড়িত হৈ থাকে বা ভাল পায়, সেইজন মানুহে আপোনাক ছাপোৰ্ট কৰিব। আৰু যিজন মানুহে বেয়া পায়, আপোনাক তেওঁ বহুত ৰকমৰ কথা ক'ব যে এই কামটো ভাল নহয়, কিয় কৰিছ, তই অকৰা নেকি, তই বুৰ্বক নেকি, এইবিলাক কথা মানে কিবা কিবি অশ্লীল কথা কিছুমানক কয়। কিন্তু সেইটো আপোনাৰ কৰ্তব্য, আপুনি কৰিবই লাগিব কামটো। আৰু আপুনি সেই কামটো ষ্টাৰ্ট কৰিছে, কামটো কৰিলেহে আপোনাৰ ভাল হ'ব। আপোনাৰ মনত ভাবিছে যে এই কামটো কৰিবই লাগিব, মই এই কামটোৱেদিয়ে মই লাইফটো কটাম বা মোৰ এইটো কামেই মই লাইফটোত বাছি লৈছোঁ। কিন্তু আপুনি সেই মানুহজনৰ, যিজন মানুহে আপোনাক বেয়াকৈ কৈছিলে বা বাধা দিছিলে কামটোত, সেই মানুহজনৰ কথা শুনি পিনি আপুনি পিছলৈ কেতিয়াও উভতি নাহিব। আপুনি যিমান পাৰে আগলৈ গৈ থাকক, আৰু সেই কামটো যেতিয়া ছাকচেছ হৈ যাব, তেতিয়া সেই মানুহজনে বিলিভ কৰিব যে এই মানুহজনক মইতো বেয়াকৈ কৈছিলোঁ বা বাধা দিছিলোঁ, যিটো কামত মই বাধা দিছিলোঁ সেই কামটো সি এতিয়া ছাকচেছ হৈ গৈছে। আপোনালোকে সেইটো ভুল কাম কেতিয়াও নকৰিব। আৰু সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ।